নমস্কাৰ। আজি আমি ভাইৰাছৰ পৰা হোৱা বিভিন্ন ৰোগৰ বিষয়ে আলোচনা কৰিম। ৰোগৰ নাম, বীজাণুৰ নাম আৰু ৰোগ বিস্তাৰৰ মাধ্যম এই সকলোবোৰ এই ভিডিঅ'ত আলোচনা কৰিম। বসন্ত বা মাজুৱাই। বীজাণুৰ নাম হৈছে ভেৰিচেলা জষ্টাৰ ভাইৰাছ। ৰোগৰ বিস্তাৰৰ মাধ্যম হৈছে প্ৰতিপাল বা চোৱা চিতা কৰিলে এজনৰ পৰা আনজনৰ গালৈ যায়। যদি সেই ৰোগে আক্ৰান্ত ৰোগীক চোৱা চিতা কৰে তেতিয়া এজনৰ পৰা আনজনৰ গালৈ যাব পাৰে। দ্বিতীয়তে আছে লুটিয়াই। লুটিয়াইৰ বীজাণুৰ নাম হৈছে মিক্স ভাইৰাছ। এয়া ৰোগো তেনেদৰে যাব পাৰে এজনৰ পৰা আনজনলৈ যদি প্ৰতিপাল কৰে, কাপোৰ কানি, বিছনাপত্ৰ, বাচন বৰ্তন আদিৰ মাধ্যমেৰে যায়। তাৰ পাছত পলিঅ'মাইলিটিছ এন্টেৰোভাইৰাছ। ভাইৰাছযুক্ত খাদ্য, পানী আদি শৌচৰ লগত বিস্তাৰিত হয়। তাৰ পাছত আছে জলাতংক। জলাতংক ভাইৰাছৰ ৰোগটো হৈছে বীজাণুৰ নাম হৈছে ৰেবিছ ভাইৰাছ। কুকুৰে কামুৰিলে, এন্দুৰে কামুৰিলে এই ভাইৰাছ হ'ব পাৰে। তাৰপাছত আমি আলোচনা কৰিম বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ। বেক্টেৰিয়াৰ পৰা হয় কলেৰা ৰোগ। বীজাণুৰ নাম ভিব্ৰিঅ' কলেৰি। বীজাণুযুক্ত খাদ্য আৰু পানী এই ৰোগৰ মাধ্যম। মাখি হৈছে এই ৰোগৰ প্ৰধান বাহক। তাৰপিছত আছে কুষ্ঠ ৰোগ। মাইক'বেক্টেৰিয়াম লেপি। ৰোগীক চোৱা চিতা কৰিলে বা কাপোৰ কানি ব্যৱহাৰ কৰিলে এজনৰ পৰা আনজনৰ গালৈ এই ৰোগ বিস্তাৰ হয়। তাৰপিছত যক্ষ্মা। মাইক'বেক্টেৰিয়াম টিউবাৰকুলাছিছ। বায়ুৰ দ্বাৰা বিস্তাৰিত হয়। ডিপথেৰিয়া। কৰাইনে বেক্টেৰিয়াম ডিপথেৰি। বায়ুৰ দ্বাৰা বিস্তাৰিত হয়, মানে এজনৰ গাত যদি থাকে হাঁচি কাহত বায়ুত মিহলি হৈ আনজনৰ গালৈ যাব পাৰে। তাৰপিছত ধনুষ্টংকাৰ। ধনুষ্টংকাৰ ৰোগ ক্লিষ্টিডিয়াম টিটেনি মাধ্যমেৰে এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে। কটা চিঙা যোগেদি এই ভাইৰাছ এজনৰ পৰা আনজনলৈ যায়। তাৰপাছত টাইফয়েড। চালমনেলা টাইফি নামৰ বীজাণুৰ মাধ্যমেৰে এই ৰোগ হয়। বীজাণুযুক্ত খাদ্য, পানী বা গাখীৰৰ লগত মানুহৰ দেহত এজনৰ পৰা আনজনলৈ সোমাব পাৰে। মেনিনজাইটিছ। নিচেৰিয়া মেনিনজাইটিছ। বায়ুৰ মাধ্যমেৰে এই ৰোগ এজনৰ পৰা আনজনলৈ যাব পাৰে। তাৰপিছত আছে প্লেগ। পেষ্টিঅ'ৰেলা পেষ্টিছ। ৰোগাক্ৰান্ত এন্দুৰ নিগনিৰ পৰা এই ৰোগ মানুহৰ শৰীৰলৈ যাব পাৰে। তাৰ পাছত হৈছে পৰজীৱীৰ দ্বাৰা হোৱা ৰোগ মেলেৰিয়া। বীজাণুৰ নাম প্লাজডিয়াম। টি এন'ফিলিছ মহে কামুৰিলে এই ৰোগ বিয়পে। তাৰপিছত এমবিক গ্ৰহণী। এণ্টামিবিয়া হিষ্টলাইকা। পানী, কেঁচা শাক পাচলি, ফল মূল আদিৰ জৰিয়তে এজন ৰোগীৰ শৌচৰ লগত আনজনৰ পেটলৈ যায়। তাৰপিছত আমি আলোচনা কৰিম কৃমিৰ পৰা হোৱা ৰোগ। ফাইলেৰিয়া বা গোধা ৰোগ। বুচেৰিয়া ব্ৰেংকুটিক মহৰ দ্বাৰা এই ৰোগ বিস্তাৰিত হয়। তাৰপিছত টিনিয়াচিছ বা ফিটা কৃমি। টিনিয়া চলিয়াম মানুহৰ শৌচৰ পৰা
কণী গাহৰিৰ শৰীৰত প্ৰৱেশ কৰে। ভালকৈ নিসিজা গাহৰি মাংস খালে গাহৰিৰ পেটত থকা থলিপোক পুনৰ মানুহৰ শৰীৰত সোমায়। সেয়েহে গাহৰি খালে ভালকৈ সিজাই খাব লাগে। ঘূৰণীয়া কৃমি বা এস্কাৰিয়াচিছ। এস্কাৰিয়াচিছ লুম্বিকইডছ পানী, কেঁচা শাক-পাচলি, ফল-মূলৰ জৰিয়তে মানুহৰ পেটত সোমাব পাৰে। তাৰপিছত ফাংগাছৰ পৰা হোৱা ৰোগ, খৰ, মাইক্ৰ'স্পাৰ্মাম, ট্ৰাইকোফাইটন আৰু এপিডাইমোফাইটন। বায়ুৰ দ্বাৰা এই ৰোগ বিস্তাৰিত হ'ব পাৰে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। লগতে পেজটো লাইক কৰিব আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।